প্ৰাচীন লিপিৰ দৰে আপুনি খোদিত হৈ থাকিব মোৰ শিলবুকুত। যুগ যুগৰ পৰিসীমা ভেদি আমি ওলাই আহিম আমাৰ উত্তৰ উশাহবোৰৰ কথোপকথনত। আমি বুৰঞ্জী হৈ পৰিম। সিহঁতৰ ৰঙীন চকুৰ পোতাত আমি ৰাজকাৰেঙৰ স্বৰ্ণ মুদ্ৰা হৈ উজ্বলিম। পুনৰ আকৌ জি উঠিব আমাৰ প্ৰেম গাথা। সেউজীয়া হৈ পৰিব আমাৰ সোঁৱৰণিৰ চৌপাশ। আৰু সাৰ পাই উঠিব নঙলা গচকি অহা আমাৰ জুপুৰি জুপুৰি আশাবোৰ। আপুনি অবাক হৈ পৰিব সিপাৰৰ পৰা, আৰু আপোনাৰ বাকহীনতাই সেমেকাই তুলিব মোৰ চকুশাল। চাই ৰম একেধৰে আমাৰ উশাহোত্তৰ উশাহবোৰৰ হাতত উৱলি যোৱা পৃষ্ঠাবোৰৰ মৰ্মান্তিকতা। আৰু তেতিয়া আমি বিসুৎকাৰ কৰি উঠিম সেই সময়লৈ, গৰজি উঠিম সেই সকল নিয়ম অন্ধ বৰমূৰীয়ালৈ যি আমাক আমাৰ হৈ থাকিব নিদিলে।